হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে আপোনালোকৰ? মানে কি হ'ল, কেৰেলা আহিলোঁ জানেই নহয় আপোনালোকে। মই এতিয়া কেৰেলাত কোনটো কোম্পানীত কাম কৰি আছোঁ তাকে আজি কাম কৰা এটা ভিডিঅ' দেখাম বুলি ভাবিছোঁ। চাই থাকক ভিডিঅ'টি শেষলৈকে। আৰু যিসকলে মোৰ চেনেলটি নতুনকৈ আহিছে, মোৰ মানে কি হ'ল, আপোনাৰ এবছৰ হ'বলৈ হ'ল চেনেলটো। এবছৰ মানে আপোনাৰ আৰু 1 মাহ 1.5 মাহমান আছে আৰু 1000 ছাবস্ক্ৰাইবাৰ হ'লে মানে মোৰ মানে চেনেলটো ৰেজিষ্ট্ৰেশ্যন হয়। আপোনাৰ যিসকলে মানে নতুনকৈ চাইছে, ছাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটি, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিব মোৰ ফালৰ পৰা। আৰু যিসকলে মোৰ ছাবস্ক্ৰাইব কৰি থৈছে। আৰু চাওক, ইয়াতে আছোঁ। এইবিলাকত আপোনাৰ এই ট্ৰাকবিলাকত আহিছেনে আমাৰ কোম্পানীলৈ বেলেগ হেৰি আছে যে, মানে আপোনাৰ কোম্পানীও মানে বেলেগ আইচ বনোৱাৰ জেগা আছে। আৰু তাৰপৰা মানে কি হ'ল, আইচবিলাক আনে। এইটোৱে আমাৰ মানে কি ইয়াৰ ভিতৰতে আইচ প্লেন বনি আছে আইচটো। আৰু বাকী সেইটো অফিচ, বাকী পৰিৱেশ এইটো ৰাস্তা, আমাৰ মুখাগেদি এইটো ৰাস্তা গৈছে। পৰিৱেশ এতিয়া পিছফালে ইয়াত এখন নদী আছে, মানে আপোনাৰ সাগৰৰ এটা সুঁতি আছে। ব'টবিলাক সেইফালে লাগেহি। এয়া আমাৰ সাগৰৰ সুঁতি এইটোৱে ল'ব পাৰে ব'টবিলাকে। ব'লক কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ আৰু কামত লাগি যাওঁ। আৰু দৰ্জা খোলা ইচ্ছা এইটো 9 বটা লগাটো ৰছীডাল লাগি আছে। এইফালে বস্তু ধান খাই গ'ল, এইফালে ফুল খাই গ'ল। মেচিনটো দেখাই লওঁ আপোনালোকক। লটো খালি ইয়াত মাতটো নাহে। এইটো মেচিনটো, যিটো এখন মোৰ বেডিং, এখন মোৰ বিচনা তাৰমানে ইয়াতে শুওঁ আৰু। এইটো মেচিনটো আৰু দেখাই আছোঁ আপোনালোকক। এইটো টেংকি, এইটো ইয়াতে গেছ সোমাই থাকে, গেছ। আৰু মেচিন ষ্টাৰ্ট কৰা চুইচটো এইটোৱে চুইচটো, এইটোৱে মেইন। আৰু বাকীবিলাক আছে শিকিবলৈ। ইয়াত আপোনাৰ আইচবিলাক আনি ইয়াতে ভৰাম। ইয়াৰ পৰা আইচ উলিয়াম এতিয়া ইয়াত মানে এইটো কি হয়, এইটো ধৰক কৰিছে নহয়, কিনাৰত ভৰি দিলে মানে এখন পাল্টি মাৰি দিয়ে। ইয়াত ভৰি সোমালে ভৰি ভাগি যাব। সেইকাৰণে ইয়াৰ মাজত ভৰিটো দি পিনে আমি আগলৈ খোজকাঢ়ি যাব লাগিব, এনেকৈ মাজত দি। এইটো হ'ল মিটাৰ। ইয়াৰ মাইনাছ আপোনাৰ 12 মান হ'ব লাগে, তেতিয়াহে আইচটো হয়গৈ। আৰু ইয়াৰ পৰা আমাৰ আৰম্ভ হৈ গ'ল আইচ। ষ্ট'ৰ ৰুমত মানে পানী মাৰিছে। এইটো পানী মাৰিলেহে আইচটো নিবলৈ ভাল, নহ'লে লাগি ধৰে। মই আজি ঢাকন খুলিব লাগিব আৰু পানী ভৰাব লাগিব প্ৰথমতে। এয়া পানী ভৰাবলৈ মানে ঢাকনবিলাক খুলিছোঁ আৰু আইচবিলাক উলিয়াই নিয়াৰ পাছত কেংখিনি আনি আকৌ পানী ভৰাব লাগিব। পূৰা ভৰপক মাৰিব দিয়া। এইখন লিপ বুলি কয়। এই লিপখনে আইচ দুটাকৈ দাঙি লৈ যায়। এটা আইচত 50 কেজি থাকে। আপোনাৰ দেখাত এনেই ভালে লাগে, কিন্তু কৰি চালে গম পায়। পঢ়াবিলাকে জানে আৰু, যিসকলে কৰাই চাব গম পাব কিমান কি কষ্ট, কোনটো কি কষ্ট। বেছি লিফটিং কৰাই কষ্ট হয়। ইয়াত অলপ দৌৰা দৌৰিকৈ কামখিনি কৰিবলগীয়া হয়। আপোনাৰ এইখিনি 400 আইচ আছে। আমাৰ সময় 2.5 ঘণ্টা 3 ঘণ্টা লাগে। মই অলপ নতুন হৈ আছোঁ যে, মোৰ কামবিলাক অলপ লেজি, সেইটো কাৰণে 3 ঘণ্টামান লাগি যায়। কেতিয়াবাতো 2.5 ঘণ্টাত হৈ যায়। চাই থাকক ভিডিঅ'টি শেষলৈকে চাব। আৰু এই হালধীয়া বস্তাকেইটা দেখিছে যে, সেইকেইটা হ'ল নিমখ। আগতে যে আমি খোলা নিমখ খাওঁ, এনেকুৱা ডাঙৰ ডাঙৰ নিমখ। এই আইচৰ তাত এইখিনি পানী থাকে, পানীখিনিত দিয়া হয়। এইকেইটা আপোনাৰ কেং বুলি কয়। এটা মই পানী ভৰাইছোঁ নহয়, মই আনিব লাগিব। আৰু এটা যিজনে আইচ উলিয়াব সেই গাঁতটোৰ পৰা, সেইজনে এটা থ'বহি, মই এটা আনিম। তাৰপিছত এইফালে পানী পাইপডাল মই লৈ আছোঁ, এইফালে পানী ভৰাই আছোঁ। সেইডাল পানী পাইপ দেখিলে ন, সেইডালে পানী ভৰাব লাগিব। আপোনাৰ খুব বেছি আপোনাৰ 6-7 ছেকেণ্ডত এইটো ভৰ্তি হৈ যায়। ইমান স্পীডত পানীটো ওলায়। সেইখিনি টাইমত আপুনি এই কেংকেইটাও আনিব লাগিব, কেং এটা আনিব লাগিব। আৰু এইফালে ঢাকনিও খুলিব লাগিব, ঢাকনকেইটা। সেইটো আকৌ ঢাকনটো হুক নাই, হাতে খুলিবলগীয়া হৈছে। এইফালে টাইমটো খাই দিয়ে, নহ'লে দুখন খুলিব পাৰি।
এতিয়া আকৌ এইটো নাচালেও নহয় নহয়, এইটো আকৌ পোনাই মেলি দিব লাগিব, নহ'লে নোসোমায়। সেয়া মানে ইয়াত কেৰেলাত কাম কৰা অভিজ্ঞতা অকণমান দেখাইছোঁ আৰু, নতুন হৈ আছে যদিও। আমাৰ অসমৰ ল'ৰাবিলাকে কিমান কষ্ট কৰি ইয়াত পইচা ঘটে। এতিয়া মই লিফটিং কৰিম। এই আইচ দুটা ইয়াত মানে ফুটা আছে, এই ফুটাটোত সেই দুটা হুপ লগাই দিছোঁ, লগাই সেইডাল পকাব লাগিব, পকাই উঠাই আকৌ ঠেলি নিব লাগিব। অলপ জোৰ লাগে ইয়াত, বহুতখিনিয়ে জোৰ লাগে। মোৰ একদম এইকেইদিন বাউসী বিষ হ'লেও এতিয়া কেৰেলাত কাম কৰিবলৈ আহিলে বাউসী বিষ বুলি ৰখি থাকিলে নহ'ব নহয়। এতিয়া এই গাঁতটো তেনেকৈ কৰি পেলাই দিম। ইয়াত পেলাই দিয়াৰ পাছত সুবিধাই হয়, মই আকৌ যামগৈ ইয়াৰ পৰা, আকৌ ইজনে উলিয়াব। এডাল হুপ বুলি কয়। এডালে সেই তাত থকা কেংটো কিনাই কিনাই ফুটা আছে, ফুটাটোত এটাত মাজতে থাকে ফুটাটোত কেংটোত লগাই আইচটো উলিয়াই নিব লাগিব। পানীত জুবিয়াই দিলে মানে কেংটোৰ পৰা উলিয়াবলৈ ভাল, মানে আইচটো লাগি নধৰে, ধুনীয়াকৈ ওলাই আহে। এতিয়া পোনে পেলাই দিছে যে মই অকণমান হিলাই লৈছোঁ আৰু সেইটো চাওক, একেবাৰতে লাগি কেতিয়াবা ধৰে কেতিয়াবা নধৰে। ভৰিটো এনেকৈ কৰি আকৌ ঠেলা মাৰি দিব লাগিব। আকৌ এজন ভিতৰত থাকে, ভিতৰজনে সেই আইচখিনি জাপি থাকিব। সেইজনে হ'ল ষ্ট'ৰ মানুহ মানে। আমাৰ আইচখিনি উলিয়াওঁতে 3 ঘণ্টা টাইম লাগে। 3 ঘণ্টা টাইমটো তাৰপাছত আমি দিনটো এনেই থাকোঁ। আৰু মই সেইটো কাৰণে এইটো কাম বাছি ল'লোঁ, মানে এইটো কাম 3 ঘণ্টা কাম কৰি বাকী টাইমটো যাতে মই ভিডিঅ' বনাব পাৰোঁ। আৰু মই সেইটো কাৰণে ইয়াত আছোঁ এতিয়া ভিডিঅ' বনাবলৈ মানে মই জেগাবিলাক তেনেকৈ চিনি নাপাওঁ যে, অকলে যাব নোৱাৰিছোঁ, সেইটো কাৰণে যোৱা নাই। এইখিনিতে এটা ৰিস্ক আছে, মই আপোনালোকক দেখাই দিছোঁ। মোৰ সেইটো ভুল হৈছিলে। আইচটো এনেকৈ ঠেলোঁতে যদি নাযায়, এনেকৈ কৰি যদি আহি ভৰিতে পৰিবলৈ হয় নহয়, আপোনাৰ ভৰি মানে আঙুলি চেপেটাও কৰিব আৰু গোটেই কোলা পেলাই দিব। সেইটো সাৱধানকৈ কৰিবলগীয়া হয়। বহুতখিনি ইয়াত সাৱধান ল'ব লাগিব, মানে সাৱধানকৈ কাম কৰিব লাগিব। যদিও খৰধৰকৈ কৰিবলগীয়া হয়, ইয়াত ট্ৰিক্সবিলাক শিকি ল'লে, বুজি ল'লে মানে কাম কৰিবলৈ উজু হ'ব। মই এতিয়া নতুন হৈ আছোঁ, অলপ কৈছিলে কাৰণে জাপ মাৰি ভৰিটো আঁতৰাই দিলোঁ আৰু। এয়া আমাৰ ব'ৰ্ডবিলাক দেখিছে নহয়, আৰু এইটোৱে সাগৰ সুঁতি। তাৰপিছত এইফালে আইচটো আহি ইয়াত সোমায়, এই মেচিনটো ইয়াতে ভাঙি কিনে এই লিফটিঙৰ এইফালেদি উঠি যায়, ইয়াতে সোমাই আইচবিলাক যায় ভাঙি দিয়াৰ পাছত। তাৰপিছত ওপৰেদি গৈ ব'ৰ্ডত সোমাই দিয়ে আৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।